হয় নালাগে ঘাম পানী কেনেকৈ ওলাইছে দেখে নাই ঘাম পানী ডমিনোৰ পানী খাবলৈ সোমালোঁ ইয়াত ককাজনৰ ওচৰতে ঠাণ্ডা পানী খাবৰ কাৰণে সোমালোঁ পানী চানী লৈ ল'লোঁ খালোঁ আমি কাকপথাৰ পাই গ'লোহি তো এইখিনি এইটো বাইপাছ আপোনাৰ ঢলাৰ বাইপাছটো এইপিনে আপুনি ঢলা যাব পাৰিব ঢলা বাইপাছটো ওচৰত তো ৰাস্তাতে ৰখি ল'লোঁ বিয়াত জোৰ পানী পিয়াহ লাগিছিলে মানে সেইটো কাৰণে পানী খাবৰ কাৰণে ৰাস্তাত ৰখিলোঁ এতিয়া আমি পুনৰ আজি কাকপথাৰ আহিলোঁ ৱেলকাম টু মাই ইউটিউব চেনেল নিবিৰ নয়ন আছাম তো আজি পুনৰ আমি কাকপথাৰলৈ বুলি ৰাওনা মানে ধৰ পালোহি এতিয়া কাকপথাৰ এইফালে আপোনাৰ ঢলা বাইপাছৰ ওচৰত ৰখি আছোঁ এই আগৰ ভিডিঅ'টোত কাকপথাৰ টাউন দেখুৱাম বুলি কিনে ভাবিছিলোঁ তো দেখুৱাব নোৱাৰিলোঁ তো আজি মই আপোনালোকক কাকপথাৰ টাউন দেখুৱাই আছোঁ তো আজি এতিয়া কাকপথাৰ টাউনলৈ যাম সিদিনা মোৰ লগত যোনটো ভাইটি আহিছিলে সিও আহিছে এতিয়া বৰ্তমান মোৰ লগত আমি দুজনে আহিছোঁ তো এইজন ভাইটিজন দেখাই দিছোঁ মই তো এয়া তো সিদিনা আহিছিলে সিদিনা মোৰ লগত আহিছিলে সি আৰু মই দুজনে এতিয়া ভণ্টি ঘৰলৈ যাওঁ কাকপথাৰ আমি কাকপথাৰ এতিয়া বৰ্তমান তোমাৰ বাইপাছত এইটো ঢলা ওলাবগৈ পাৰে ইপিনে আছে ঢলা তো ঢলা ওলাবগৈ পাৰে ঢলা ৰাস্তাটোৰ ওচৰতে ৰখি আছোঁ তাত ঠাণ্ডা পানী খাবৰ কাৰণে দোকান এখনত সোমাবৰ কাৰণে ৰখিলোঁ তো অলপ আগতে গৈ আমি কাকপথাৰ পাম ব'লক আমি গৈ আছোঁ এতিয়া কাকপথাৰ আজি গৰমটো বহুত দিছে বহুত গৰম দিছে তো গৰমটো বহুত পৰিছে আজি তো এয়া গৈ আছোঁ এতিয়া আমি তো আজি মই কাকপথাৰ টাউন আপোনালোকক দেখুৱাম এইটো ভিডিঅ'ত তো আপোনালোকে সকলোৱে থাকিব ভিডিঅ'টোত তো সহযোগ কৰিব চাব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব তো কাৰণ কি হ'ল প্ৰতিদিনে মই নতুন নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰি আছোঁ তো এইবিলাকে আৰু তো গৈ আছোঁ এতিয়া যাওঁ ব'লক তো কাকপথাৰ টাউন পাই গ'লোহি আমি এতিয়া তো গাড়ীখন পাৰ্কিং কৰি লৈছোঁ ইয়াত গাড়ীখন পাৰ্কিং কৰি মেলি এতিয়া যাওঁ ডেইলি বজাৰ কাকপথাৰ ডেইলি গোটেই বজাৰখন দেখুৱাওঁগৈ আপোনালোকক তো ব'লক গাড়ীখন লক কৰি ল'ব লাগিব লক কৰি লৈ দিওঁ মানে বহুত ঠেক ঠুক হৈ গ'ল বহুত ঠেক ঠুক হৈ গ'ল নামিবৰ কাৰণে দিগদাৰ হৈ গৈছে গাড়ীৰ পৰা বহুত কষ্টকৈ ওলাইছোঁ মানে গাড়ীৰ পৰা তো গাড়ী পাৰ্কিং হৈ গ'ল এতিয়া গৈ আছোঁ কাকপথাৰ ডেইলি বজাৰ পূজা সামান আহি গ'লে তো পূজা সামান হৈ গ'ল এতিয়া পূজা বজাৰ চব চলি আছে তো কাকপথাৰ গোটেইখিনি দেখাই আছোঁ আপোনালোকক তো চাই থাকক সিদিনা মই কথা দিছিলোঁ আপোনালোকক কাকপথাৰ টাউনখন দেখুৱাম বুলি কিনে দেখুওৱাটো নহ'ল আজি মানে এই কাকপথাৰ টাউনখন দেখুৱাবৰ কাৰণে আহি গৈছোঁ কাকপথাৰলৈ তো মানে কি হ'লে পূজা বতৰত অকণমান দেখালে মানে ভাল হয় ন তো ভিৰ ভাৰো আছিলে তো দোকান পোহাৰো ধুনীয়া হৈ আছে সেইটো কাৰণে আপোনালোকক আজি এইটো দিনতেই মানে পূজাৰ এইটো দিনতে কাকপথাৰ টাউনখন দেখুৱাবৰ কাৰণে আহি গৈছোঁ তো ইয়াত শাক চব্জি এইবিলাক আজি বহুত বাম্পাৰ গৰম মানে গোটেই ঘামি জামি অৱস্থা বেয়া হৈ গৈছে গোটেই অৱস্থাই নাই গোটেই পিছত আহি আছে মোৰ ভাইটিটো এইটো ই আহি আছে ভাইটি আৰু মই দুটাই কিবা এটা লৈ ল'ম পোৱালিটোৰ কাৰণে এতিয়া আহি গ'লোঁ কাপোৰ বজাৰ কাকপথাৰ কাপোৰ বজাৰ চপল চেণ্ডেল ইয়াত কি লাগে লৈ ল'ব পাৰিবি মানে ইয়াৰ পৰা তো এইবিলাক বস্তু মোৰতো ল'বলগীয়া একোৱেই নাই কাপোৰৰ পৰা চেণ্ডেলৰ পৰা জোতাৰ পৰা একোৱেই বস্তু নাই জাষ্ট মানে মিঠাই কেইটামান লৈ লওঁ আৰু পোৱালিটোৰ কাৰণে কিবা ঠাই পিষ্টল এটা মাগিন পোৱালিটো আছে ভণ্টি ঘৰটো সোমামগৈ মানে এয়া কাকপথাৰ দুৰ্গা পূজা তো দুৰ্গা পূজা মণ্ডপত অলপ সোমাই মেলি দেখাই দিওঁগৈ আপোনালোকক কাকপথাৰ
দুৰ্গা পূজা মণ্ডপত পূজা পাতিছে ইয়াত সেইটো চাই লওক আপোনালোকে এয়া পৰিৱেশটো भजे महालक्ष्मी देव्यै नमो नमः सर्वोपचारार्थे गन्धाक्षत पुष्पाणि नमः समर्पयामि नमस्करोमि गन्धम তো বেছি সময় ৰখিব নোৱাৰোঁ মানে তো এয়া দেখাই দিছে এয়া হৈছে কাকপথাৰ পূজা পাতিছে সিহঁতি আকৌ ইয়াৰ পৰা যাওঁ বেছি টাইম নৰখোঁ কাৰণ কি হ'ল আকৌ মই ঘৰলৈ ঘূৰি যাব লাগিব ভণ্টি ঘৰটো সোমাব লাগে কাকপথাৰ টাউনৰ পৰা আৰু অলপ ভণ্টি ঘৰলৈ অলপ দূৰ আছে মানে ইয়াৰ পৰা ভণ্টি ঘৰলৈ যাব লাগিব ভণ্টি ঘৰৰ পৰা আকৌ ঘৰলৈ ৰিটাৰ্ণ হ'ব লাগিব সেইটো কাৰণে বেছি টাইম মই আপোনালোকক ভিডিঅ'টো দেখাব নোৱাৰোঁ অলপ ক্লিপ জাষ্ট মানে অলপ ক্লিপ মই আপোনালোকক দেখাই আছোঁ মানে অলপ তো এই এতিয়া যাওঁ মানে যিমানখিনি পাৰিছোঁ গৰমটো বহুত বেছি মানে তো সেইটো কাৰণে থাকিব পৰা নাই মই মানে ঘূৰি ফুৰিবৰ কাৰণে অকণমান অসুবিধা হৈ গৈছে ন তো এতিয়া কাকপথাৰ তো মই আপোনালোকৰ কথাটো ৰাখি দিলোঁ মানে এতিয়া যাওঁ গাড়ীখন অলপ আগত পাৰ্কিং কৰি থোৱা আছে পাৰ্কিঙৰ পৰা গাড়ীখন লৈ কিনে ভণ্টি ঘৰলৈ যাওঁ তো তাৰ আগতে আৰু এটা কিবা এটা বস্তু পোৱালিটোৰ কাৰণে কিবা এটা খেলনা এটা লৈ যাব লাগিব হা তো ভাগিন পোৱালিটোৰ কাৰণে এটা বস্তু লৈ ল'লোঁ পেঁপা এটা লৈ গ'লোঁ তাৰ কাৰণে হৰণ এইটো দেখাই দিয়ে হৰণটো তো এইটো হৰণটো লৈ ল'লোঁ তো এইটো ভাগিনটোৰ কাৰণে বাম্পাৰ চাউণ্ড তো এইটো লৈ গ'লোঁ পূজা বতৰ ন তো সেইটো কাৰণে পেঁপা এটা লৈ গৈছোঁ তাৰ কাৰণে আকৌ পূজাত Things I do and girl you never wanna judge. Maybe you're the reason that I ever fell in love. You never give me drama so no need to walk away. Girl I just wanna be right with you every single day. And if there's any trouble yeah we coming through as one. You know I got your back in every way under the sun. Girl I be staring looking at you every single night. I just gotta let you know you brighten up my life. পাৰোঁ তো আহক আমি যাওঁ এতিয়া বহুত বেয়া জেগাত সোমাই দিলোঁ দেই গাড়ী মই একদম ঠেকত মানুহটো সোমাবৰ কাৰণে দিগদাৰ হৈ গৈছে ঐ বাম পাৰ বহুত গৰম বহুত বম্পাৰ গৰম মানে একদম গৰমত সিজি গৈছেগৈ ঘাম পানী কেনেকুৱাকৈ পৰিছে গা ধুলে মানে যেনেকুৱা পৰে ন তেনেকুৱাকৈ ঘাম পানী পৰি গৈছে মানে একদম অৱস্থাই নাই দেই চকুৰ মোৰ একেবাৰে ঢেল খাই গৈছে মানে বুজি পোৱা নাই এতিয়া ঢেল খাই গৈছে মানে চকু ঢেল খাই গৈছে গৰমত মোক बहुत गरम तमाम তো এতিয়া ওলাই গৈছোঁ ওলাই আহিলোঁ এতিয়া কাকপথাৰ টাউনৰ পৰা টাউনৰ অলপ ভিতৰত যাব লাগিব কাকপথাৰ টাউনৰ পৰা অকণমান ছাইডত যাব লাগিব ভণ্টি ঘৰলৈ তো দেখুৱাই আছোঁ আপোনালোকক চাই থাকক হলালে উহুতি সাগৰলে বব মোক এৰিলেও তুমি স্মৃতি থাকি যাব
কোন হয় এইটো জুন জুন হয় এবাৰ বজাই দে হ'ব হ'ব কি নামটো কৈ দিয়া তুমি কি নাম নয়ন মৰাণ ধনয় মৰাণ এইটো মোৰ জুন হয় ন জুন জুন হয় ন কালি দাদা সেইদিন যে কালি গছ এজোপাত উঠিছিলে কোনে দাদাই দাদা বদমাছ কাম কৰে ন দাদাই গছ উঠিছিলে পিটিব লাগিব ৰ দাদা তো এতিয়া ভণ্টিহঁতৰ ঘৰৰ পৰা আকৌ গৈ আছোঁ এতিয়া কাকপথাৰ টাউনলৈ তো এইটো ভাইটিটো গৈ আছে তাৰপিছত বইনাই আছে তাৰপিছত ভণ্টি আছে এইকেইজনী একদম পূৰা এটা মুখৰ ভাঁজ মানে মাস্ক লগাই অৱস্থা বেয়া হৈ আছে মুখখনতকৈ বেছি মাস্কখনে ডাঙৰ হৈ গৈছে তাৰ তো এইটো বইনাই তো আমি এতিয়া আকৌ পুনৰ ভণ্টিহঁতৰ ঘৰৰ পৰা কাকপথাৰ টাউনলৈ গৈ আছোঁ ভণ্টি অকণমান বেংকৰ পৰা ATM পৰা আহেগৈ বোলে তো সেইটো কাৰণে তাত গৈ আছোঁ ATM